এইটো চোৱা মোৰ কফি ৰুম কিমান চাপনি খাব ইয়াত পাবা এভেইলেবল যিমান খোৱা খাই দিব পাৰিবা টেনশ্যন নাই খতম নহয় যিমান খালো দেখ চামান মোৰ চাপনি খাবলৈ ভাল নালাগে দেই পাও খাম এখন এই কিনো এইটো ৰুমটো থৈছা এইটো ভাঙি পেলাইছো ৰুমটো ভাল নালাগে চাপানিখন খাই তুমি কৈছা যদি ঠিক আছে মই এইটো ভাঙি পেলাম বাৰু আৰু শুনা মই ঘৰটোত এটা চাকৰো আছে সেই চাকৰটো কামৰ একদম উস্তাদ আছে তাক মই মাতি দিছো হা তাৰ লগত অকণমান ফ্ৰী হৈ লোৱা চাকৰিক মাতা ঐ পকৰ নোধোৱা এফলা ঐ শুনিছনে ঐ পকৰ নোধোৱা এফলা আহিছো ৰ'ব কওকচোন মালিক কি কথা আছিলে কওক কি কাম কৰি দিম আপোনাৰ কাৰণে কওক ঐ তোৰ কামৰ কথা বাদ দে প্ৰথমত তই ভালকে নিজৰ পকৰটো ধুলি নাই নে গু এসোপা লগাই আহিছ নে হাততো গুৱে লাগি আছে চাওঁ হাতকেইখন দেখাচোন পকৰটো দেখাচোন গু লাগি আছে নেকি নাই মালিক মোৰ ভালকে পকৰ ধুলো মোৰ পকৰত গু লাগি থকা নাই মোৰ বিশ্বাসে হোৱা নাই তই ভালকে পকৰ নাই ধোৱা ভালকে চাওঁচোন তোৰ পকৰটো চাওঁ গু লাগি আছে নেকি এই মালিক নাই বুলি কৈছে নহয় মোৰ পকৰত কেলে গু লাগি থাকিব মই কি পকৰ নুধুম কিয় মোৰ পকৰ ধুলো গু লাগি থকা নাই তই দেখাবই লাগিব চাওঁচোন গু লাগি আছে নে নাই নাই মালিক নাই মোৰ পকৰত গু লাগি থকা নাই দেখি পালে নাই গুখিনি নাই দেখিছে বা আজি ভালকে পকৰ ধুলি দেই অকমানো গু নেদেখিলো পকৰত আজিকালি মই পকৰ ধুবলৈ শিকিলো নহয় গু লাগি নাথাকে আজিকালি মোৰ পকৰত ইনি লেচপুৱাই দিলে নহয় এই ছোৱালীজনী আগত মোৰ ই সঁচাকে পকৰ নধুৱে নেকি নাই ই নুধুৱে কেতিয়াবা আজি দেখোন একদম অকণো গু লাগি থকা নেদেখিলো ই ধুইছে আজি ভালকে ধুইছে আৰু ইয়াৰ নাম শুনা ইয়াৰ নাম পকৰ নোধোৱা ঠিক আছে ঠিক আছে মোৰ এটা পটকলে কাম আছে মই কামটো কৰি আহোঁ ইয়াৰ লগত কথা পতা কিবা কিবি কাম আছে যদি ইয়াক কৰোৱাই লোৱা ঠিক আছে পকৰ নধোৱা মোৰ কাম এটা কৰি দেচোন কওক মেম কি কৰি দিব লাগে আপোনাৰ কাৰণে যাচোন বজাৰৰ পৰা চেম্পু লৈ আন পইচাটো দিয়ক মই গৈছোঁ বাৰু মেম এইটো ল যা সোনকালে লৈ আনগে যা মোৰ কালা চুলিখিনি ধুব লাগে ৰাম খজোৱা চুলিখিনি যা সোনকালে যা পকৰ নধোৱা কালা কৈছোঁ ৰ'ব মেম ইমান বেয়াকৈ নক'ব আকৌ ভাল হ'লে এইটোত বিয়া পাতিলোঁ পুৰা লাইফটো এনজয় কৰিব পাৰিম চালা কেতিয়া মই জানো বুঢ়াটো তেতিয়া গোটেই সম্পত্তিখিনি মোৰে হৈ যাব কি ক'লি তই মোক মৰাটো চাইছ আৰু মোৰ সম্পত্তি লোৱা ধান্দাটো তোক মই দেখাই আছো নাই মানে মই এনে কিবা ক'ব পাইছিলোঁ চালা বাহানা বনাব লাগিছ চালা চিনি পোৱা নাই মণিৰামক চালা তোক আজি মই পলাই ভাল হ'ব নহ'লে ই আজি বুঢ়াটোৱে মোক মাৰি খতমে কৰি পেলাব পলা ইয়াৰ পৰা পলা বুঢ়া নহ'লে আজি মোক খতম কৰি পেলাব মোক নামাৰিবি মোক যাবলৈ দে কেনি যাৱ তই তোক আজি মই পুলিচ থানাত ভৰাই এৰিম পুলিচৰ পৰা পিটন খুৱাই এৰিম তোক কেনি যাৱ তই তোক আজি মই খতম কৰি পেলাম চালা পলাবলৈ আহিছো চালা মণিৰামক চিনি পোৱা নাই চালা তোক আজি মই